হেল্ল' গাইজ, চ' সকলোকে স্বাগতম জনাইছোঁ পুনৰ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি মই গৈ আছোঁ হাবুং। ত' আপোনালোকক দেখা মানে বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ হাবুঙত। ওচৰতে হয় আমাৰ পৰা ধেমাজি অনতে, কিন্তু যাব পৰা নাই। ত' আজি গৈ আছোঁ। ত' আজি মেডাম মেফি আছে। ত' আহোমৰ ডাঙৰ হেৰি নহয় জানো। ত' বহুত মানুহ হ'ব চাগে আজি তাত। ত' আপোনালোকক দেখাই আছোঁ মই তাত গৈ পিনে। চ' শেষলৈ ভিডিঅ' চাই থাকিব। যদি ভাল লাগে লাইক কৰিম, শ্বেয়াৰ কৰি দিব প্লিজ, চেনেল ছাবস্ক্ৰাইব কৰি দিব পাছত। ত' বলক হাবুং যাওঁ। এবাৰ ছাৰ ওলালে বাইক লৈ পিনি। তো এতিয়া যাওঁ হাবুং। আৰু আমি আহিলোঁ তেলটো ভৰাই লওঁ। তো তেলটো ভৰাই লৈ গৈ আছোঁ আৰু वीडियो बना रहे यूट्यूब में डालूंगा। আৰু তেলটো ভৰাই ল'লোঁ। তো এতিয়া গৈ আছোঁ আৰু হাবুং। মই দেখাইছোঁ চবে চাই থাকিব শেষলৈকে। তো আহি আছে এইটো 10জন আমি। কেইজন তো আৰু আহি পাই গ'লি। তো আমাৰ ছাৰে বাইক পাৰ্ক কৰিছে। তো বাকীকেইজন গ'ল বাইক পাৰ্ক কৰি আগত। তো বাৰু দেখাই আছোঁ আপোনালোকক। আমাৰ ছাৰে বোলে বাইকখন লক কৰিব জনা নাই বোলে। কিয় হোৱা লক কৰিব পৰা নাই। চাওক না বে, গাড়ী চাওক, মানুহ কিন্তু তামাম হৈছে বে ইয়াত। গাড়ী চাওক, লাইন বাই লাইন গাড়ী, জাম হৈ গৈছে পূৰা গাড়ী। আমাৰ দোষ্টকেইটা একদম আগত গোটেইটা গুচি গৈছে। মোক অকলে এৰি থৈ গোটেইটা আগত গুচি গৈছে। এইখন মানুহ চাওক, মানুহ চাওক, কিমান মানুহ চাওক, মানুহ তামাম মানুহ বে। তো মানুহে মানুহ তাততো গাড়ী জেগাই থাকে। সুন্দৰ আৰু অৱশেষত আহি পাই গ'লোঁ হাবুং। হাবুং আৰু গোটেইকেইটা একদম পূৰা ফটো মৰাত ব্যস্ত। DSLR লৈ এতিয়া মোক ফটোকে মাৰি দিয়ে সিহঁতে। গোটেইটা ফটো মাৰি আছে, মোক ফটোকে মাৰি দিয়া নাই। লগতে চাওক, দুটা মানে পাছত প'ষ্ট দি আছে, দুটা মানে আগত আহি ফটো মাৰিছে। ইয়াৰ মাজতে DSLR ফটো মাৰি ল'লোঁ। তো অলপ আপোনালোকক এইটো চাইডত দেখাই আছোঁ মই কি আছে। আৰু ইয়াৰ সন্মুখতে আছে দুটা ডাইন'ছৰ। ডাইন'ছৰটা মানে প্ৰায় চবে ফটো এইটো ফটো উঠাই থাকে মানে দেখি থাকোঁ চবেই এইটো ফটো উঠাই থাকে। চ' এইটোতে আৰু আমাৰ দাদা আহি আছে গোটেইকেইটা। আৰু মাহঁতো আহিছে বুলি শুনিছিলোঁ। ইয়াত মাহঁত চাইডৰ ক'ৰবাত আছে চাগে। মাহঁতৰ ওচৰত যাম অলপ পাছত। তো এইটোৱে আৰু হাবুঙৰ কি কয় হাবুং। পাছফালে গৈ আছোঁ। আকৌ ফটো আৰু দুগুৰিমান উঠি লওঁ চাগে, তাৰপিছত যাম আৰু পাছফালে। হ'ল নাই আৰু এই মানে মন্দিৰটো এইফালে বাওঁফালে আছে। চাকি জ্বলোৱা চাইডোখৰ এইটোৱে এইফালে ধূপচাকি জ্বলাই এইডোখৰত। আৰু এইটো আছে মন্দিৰটো। তো মানুহ চাওক বে, মানুহ চাওক ইয়াত কিমান মানুহ আছে। আমি পাছলৈ যাওঁ। আজি আছে ধুনীয়া ধুনীয়া ছোৱালী মানে ভৰি আছে। মানে ইয়াত মানুহ তামাম ইয়াত। মানুহ লগতে চাওক দোকান বজাৰ চাওক, দোকানো মানে চবফালে দোকান মানে লাইন টু লাইন দোকানেই। এইটো লাইন চাওক দোকানে চব, ইয়াৰ পৰা তালৈকে দোকান আছে। এইটো চাইডে চাওক দোকানেই চব। আৰু এইটো মঞ্চটো ইয়াত বনাইছে মঞ্চটো। তো বোলে ওচৰত পোৱা দেখাওঁগৈ আপোনালোকৰ মঞ্চটো। এইটোৱে হৈছে মঞ্চটো, ইয়াতে বনাইছে। তো মানুহ চাওক, ইয়াতো মানুহ দেখিলোঁ। আমাৰ দাদাই সেই ভণ্টি এজনী আছে বোলে, ভণ্টিজনীয়ে ফোন কৰি কৈছে লগ কৰিবলৈ। এতিয়া
মানে যিমান হেৰি চালোঁ পেট পূজাটো মেইন নহয় জানো, সেইকাৰণে আহিলে ভাত দি আছে বোলে, ভাতটো খাই যাম বুলি আহিলোঁ। তো ইয়াত আহিলোঁ, ভাতটো আহি দেখিছোঁ ইয়াত গোটেই মানে লাম্বা লাইন হৈ আছে পূৰা, একদম পূৰা লাইন, ভাত খাবৰ কাৰণে লাইন হৈ আছে। তাকে আহিছোঁ ৰ'দখনত লাইন পাতি আছে চবেই। তো ভাতটো খাই লওঁগৈ আৰু ন, লাইন পাতি হ'লেও মানে ৰাতিয়ে ভাত নাখালোঁ ন, ভোক লাগিছে পূৰা। এই ভাতটো খাই লওঁ আৰু ইয়াতে চবেই লাইন পাতি হ'লেও ৰখিব লাগিব ভাতটো খাবৰ কাৰণে। তো ভাতটো খাই লওঁগৈ, লাইন পাতি আছোঁ আৰু ভাত খাবৰ কাৰণে। লাইন চাওক, ভাত খোৱা লাইন চাওক, চবতো লাইন, ইমান দীঘল লাইন, ৰ'দখনত ৰখি ৰখি আছোঁ আৰু। ৰ'দ মানে অৱশেষত আহি পাইছোঁ, ওচৰ চাপিছোঁ আৰু আহি পিনি। আৰু এয়া আহি পাইছোঁ চব্জি লোৱা জেগাত, আৰু এয়া লৈ আহিলোঁ চব্জি। তো এতিয়া যাওঁ এইফালে। আৰু ভাতটো লৈ আহিলোঁ দুইটাই, আনি পিনি তাকে খাব। মোক কি কৈছে ইয়াত মানে গাহৰি মাংস দি আছে, গাহৰি মাংস কাটি দি আছে, সেইকাৰণে মই আহিছিলোঁ খাবলৈ। দালি আৰু ভাজি কাটি দি আছে, তো এয়াই খাওঁ আৰু ভোক লাগিছে বহুত। খাই পিনি যাওঁ আৰু তালৈ। আমাৰ ভাই আৰম্ভ কৰিলে খোৱা, তো মই খাওঁ আৰু দেই গাইছ। আৰু ভাতটো খাই আহিলোঁ। তো দাদানো সুধি চাওঁ আকৌ ভাত খাব পাৰিম নাই দাদা, আৰু আকৌ এবাৰ খাব পাৰিম নাই, আৰু এবাৰ খাব পাৰিম নাই? এজনে মাতি দিলে, কিন্তু এজনে কৈছে খোৱা বুলি। তো আকৌ এবাৰ খাম চাগে আহি পিনি দেই। মানে ভাতটো খাইছোঁ, তাত অলপ মানে মুখখন কিবা কিবি লাগিছে, বেলেগটো হেৰি বস্তু নাখাওঁ, তো সেইকাৰণে মিঠা পান খাই যাম বুলি আহিলোঁ। আৰু আমাৰ ই খাইছে শিখৰ, আৰু আমাৰ দাদা আৰু মই মিঠা পান, আমি এইবোৰ নাখাওঁ, মিঠা পান খাওঁ দুইটাই, সেইকাৰণে দুইটাই মিঠা পান এখন খাওঁ বুলি বনাব দিছোঁ। তো এয়া তো আমাৰ লগত অহাকেইটা সেইকেইটাই গোটেইকেইটা এইখন ৰখি আছে, ফটো চটো মাৰি আহিলে সিহঁতে, কিন্তু মোক ফটো মাৰিবলৈ নামাতিলে। এইকেইটা গোটেইটা ফটো মাৰি আছে এতিয়া। ফালি দিয়ক, দুখনকৈ ফালি দিয়ক। এই এখন মিঠা পানে দাদা মই দুইটাই খাইছোঁ আৰু। কি হ'ল কেমেৰা কি কৰিলি? এতিয়া মোৰ ফ্ৰেণ্ড বোলে, তো ভাল লাগিল, ছাবস্ক্ৰাইবাৰ হয়, লগ পাই ভাল লাগিল। চাই থাকিবা দেই আমাৰ ভিডিঅ'। মোবাইলটোৱে নাই দেখোন। আৰু মানে DSLRটো মানে ফটো মাৰি বেটেৰী খতম হৈ গ'ল, তো ইয়াত মানে দোকানখনতে বেটেৰীটো মানে চাৰ্জ দিব দিছে। চাৰ্জ দি পিনি গোটেইকেইটা এনেই অলপ ফুৰি আহোঁগৈ, তাৰপিছত ফটো মাৰিব লাগিব গোটেইকেইটা। গোটেইকেইটা যাওঁ আৰু এতিয়া দোকান ভিৰ গৈছিল যে, গোটেই ৰখিবৰ কাৰণে, সেইকাৰণে পাতলা হৈছিল দোকানখনৰ পৰা। এতিয়া অকণমান ঘূৰি আহোঁগৈ আৰু সেয়া লগকেইটা গোটেইকেইটা মানে আমি ফটো মাৰিবই নাপালোঁ, সেইকেইটা ফটো মাৰি একদম পূৰা বেটেৰী ল' কৰি দিলে। মই এবাৰ ভাত খাই আহিলোঁ নহয়, তো সেইকাৰণে লগৰকেইটা ভাইটিকেইটা গোটেইকেইটা ভাত খাব লৈ আহিছোঁ। এতিয়া মই খাই লওঁগৈ, সুখে যদি হেৰি হয় মোক কেইটামান খাই দিম চাগে আৰু লগতে মালিকে সেইকেইটাকো লৈ গৈ আছোঁ ভাত খাবলৈ। এবাৰ খাই গ'লোঁ নহয়, সেইবাৰ ভোক নগৈছিলে, আকৌ মানে আহি পিনি লাগিলেও নিব নোৱাৰি মানে, সেইকাৰণে এবাৰ গুচি গ'লোঁ। আকৌ এবাৰ আহিছোঁ এতিয়া ভাত খাবলৈ সিহঁতৰ লগত। তো যাওঁ, এইবাৰ লাইনটো অলপ কমকৈ আছে, এইবাৰ লাইন নাই বিশেষ, তো গাড়ী গৈ পামগৈ আৰু। তো কেইজন খাই যাওঁ আকৌ দেৰিলৈকে থাকিব লাগিব ন, ভোক লাগিব পাৰে। দুইটা লৈ আহিছোঁ লগত। হেলমেটটো পিন্ধি খাম, তাৰপৰা খাবি। হ'ব দে, তাৰপিছত কথা পাতিছোঁ। দাদা আকৌ আহি গ'লোঁ, আকৌ আহিলে এবাৰ মানে আপুনি এবাৰ খাই গ'লে আকৌ নিবলৈ আহিব নোৱাৰে যে, সেইকাৰণে ভালকৈ ভোক নগৈছিলে মানে, সেইকাৰণে আকৌ আহিলোঁ। বৰষেইটো খোৱা আকৌ বেলেগত নহয় না, ভাতৰ কাৰণে কৰিব দেই। অঁ ভালকৈ হ'ব, আৰু কেইটামান দি দিয়ক। চ' ভাতটো ল'লোঁ, এতিয়া দালিটোলৈ যাওঁ আৰু। এবাৰ দিলে নোজোৱে, গোটেইকেইটা দুবাৰ লৈ আহিছে ভাতটো, দুবাৰ লৈছে এইকেইটা চাওক। আৰু আমাক দিয়া সময়তে মানুহে নাইকিয়া হৈ থাকিলে যে ইয়াৰ পৰা, ইয়াত এইটো চাই মাটি দালি, মাংস নাই ন, অকণমান বাচি দিব নে মাংস অকণমান? সেই অকণমান বাচি দিয়ক, নিদিয়ে দুখ লাগিলে অন্তৰত।
আকৌ আহি গ'লো ভাত লৈ তো খাওঁ আৰু ভাতটো গাহৰি মাংস মানে নামতে দেই আকৌ গুৰুটো আছে গাহৰি মাংস পিছটোত আকৌ গুৰুটো আছে চব্জিত ইমান ধূলি ভৰিকে ধুই ল'লোঁ আৰু আকৌ এখন যাওঁতে আকৌ ভৰিকেইটা বোকা লাগিবই তেওঁ মানে ধুই লৈছোঁ ইমান মানে বোকা হৈ গৈছে ভৰিকেইটা বালি হৈ গৈছে আকৌ লাইন পাতিলে চাওক মই জোতা লাইন আকৌ লাইন হ'ল বহুত ভাল লাইন মানে ইমান দীঘল লাইন নহওঁতে আহি খালোহি ভাতটো নহ'লে আকৌ ৰখি দিবলগীয়া হ'ল ৰ'দখনত এনেই খোলা আৰু ই দুবাৰকৈ খাইছে মই দুবাৰ খালোঁ দেই নাই প্ৰথমে ভোক নগৈছিলে কাৰণে আকৌ এবাৰ আহি খাই দিলোঁহি যদি দিয়ে পাছত ভোক লাগিলে আকৌ আহিম চাগে হাবুঙৰ মানে মেইন মন্দিৰৰ ভিতৰত যাওঁ তো আপোনাক দেখাই আছোঁ ভিতৰটো তো বলক ভিতৰটো দেখাই আছোঁ আপোনালোকক ভিতৰত এইটোৱে আছে আৰু ভিতৰতো সেইটোৱে বিশেষ বেলেগ একো নাই বলক এতিয়া বেছি চাব আৰু কোনে কোনে ইয়াত আহিছে প্লিজ কমেণ্ট কৰি জনাব আৰু যিফালে অহা নাই আহিব বেছি ভাল এক্সপেঞ্চিভ জেগা হয় তো আহিব চবেই মানুহ চাওক তামাম মানুহ আৰু মানে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ তো যদি ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু নতুন ভিডিঅ' আহি আছে আপোনাৰ মাজলৈ তো প্লিজ চাই থাকিব তো বাই